আজি ডিমাকুছিত আহি মেৰগাঁও জিলা সমিতি UPPLৰ নেতৃবৰ্গৰ লগত আলোচনা কৰিবলৈ সুযোগ পাই খুব ভাল লাগিছে আৰু প্ৰায় মেইন যিবিলাক লিডাৰ আৰু ৱৰ্কাৰ ইয়াত উপস্থিত থাকি পেলাই আজি পৰ্যালোচনা কৰিলোঁ দলৰ অৱস্থা। নিৰ্বাচনটো হাৰি গ'ল আৰু নিজৰ নিৰ্বাচনৰ ফলাফল লৈ পেলাই আজি আলোচনা কৰি থাকিবৰ প্ৰয়োজন নাই, কাৰণ পষ্টমৰ্টেম কিবা চব হৈ গ'ল আৰু এতিয়া আগন্তুক সময়ৰ কাৰণে দলটো আকৌ মজবুত কৰিব লাগে আৰু কেনেকৈ আমি আগবাঢ়ি যাম এই সম্পৰ্কে আজি আলোচনা কৰিছে। দলৰ চব লিডাৰ সদস্যই মনোবল ভাঙি যোৱা নাই, চবৰে এটা আশা আৰু বিশ্বাস যে আমি আগন্তুক নিৰ্বাচন 2029 চনৰ নিৰ্বাচনত নিশ্চয় ভাল ফলাফল আমি পাম। আৰু যিহেতু আমাৰ এই এলায়েন্সৰ যুগ আৰু NDAৰ লগত আমাৰ কেতিয়াবাই এলায়েন্সৰ সম্পৰ্কটো শেষ হৈ গৈছে আৰু NDA আমাক এনেকৈ স্ক'প ৰখা নাই। তাৰ কাৰণে UPPL দলে আগন্তুক সময়বোৰত অল্টাৰনেটিভ ফৰ্মেশ্যনত যাবই লাগিব, সেই ধাৰণাটো লৈ পেলাই আমি আগবাঢ়ি গৈ আছোঁ। অল্টাৰনেটিভ ফৰ্মেশ্যন যিকোনো হ'ব পাৰে, ই আমি নিৰ্দিষ্টকৈ ক'বলৈ নাযাওঁ কোন অল্টাৰনেটিভ ফৰ্মেশ্যন, কিন্তু UPPLে অল্টাৰনেটিভ ফৰ্মেশ্যনত যাব লাগিব। তেতিয়াহ'লে UPPLে নিৰ্বাচনত এটা ভাল ৰিজাল্ট পোৱাৰ এটা সম্ভাৱনা আছে। আজি BPF দলৰ যিটো কাম কাজ এটা বছৰ পাৰ হ'বই, ইয়াত বাজেট নাই, ধনবোৰ খালী হৈ আছে। প্ৰমোদ বড়োই এৰি অহা 200 কোটিমান টকা দি তেওঁলোকে অলপমান দেখুৱাই বুলি কিছু কাম কৰা দেখিবলৈ পাইছোঁ আৰু বিভিন্ন ধৰণৰ বিতৰ্কমূলক কাম কাজ মানুহে বেয়া পাইছে আৰু যিবিলাক ষ্টেটমেণ্ট অন্ততঃ পইচা নাই, কাম কৰিব পৰা নাই, কিন্তু বিতৰ্কমূলক যিটো ভাষ্যবিলাক নিদিলে ভাল আছিল। ETC তেওঁলোকৰ চব থাকিব লাগিছিল। যোৱা সময়ত যিবিলাক চাকৰি নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া ইণ্টাৰভিউ পতা হৈছিল তেওঁলোকক কেঞ্চেল কৰিবৰ কাৰণে চেষ্টা চলাই থকা হৈছে। আকৌ ভেৰিফিকেশ্যন কিবা কিবি কৰি পেলাই হাৰাশাস্তি দিয়া হৈছে। তাৰ কাৰণে যিবিলাকে জেনুইন মেৰিট বেচিছত চাকৰি পাব লগা আছে এইসকলৰ যুৱচামৰ ভৱিষ্যত জীৱনটো লৈ পেলাই এটা অনিশ্চয়তা আনিছে। আৰু আজি বিভিন্ন ক্ষেত্ৰত এটা বছৰত BTCয়ে নিজৰ আগন্তুক 5টা বছৰত কি ভিজন লৈ পেলাই বা নীতি লৈ পেলাই কাম কৰিব, এইটো বৰ্তমানৰ BPF চৰকাৰে স্পষ্ট দিবলৈ পৰা নাই। কাৰণ এটা চৰকাৰৰ আৰম্ভণিতে এটা ভিজনটো স্পষ্ট হ'ব লাগে। আপুনি লেণ্ডৰ ওপৰত, মাটিৰ ওপৰত কি নীতি অৱলম্বন কৰিব, চাকৰিৰ ক্ষেত্ৰত কি অৱলম্বন কৰিব, বেকাৰ ল'ৰা ছোৱালীবিলাকক আপুনি লোন দি পেলাই কাম কৰাবৰ কাৰণে কি নীতি অৱলম্বন কৰিব আৰু BTC অঞ্চলৰ প্ৰাকৃতিক সম্পদ নিৰাপদ ৰাখিবৰ কাৰণে কৃষকসকলৰ নিৰাপত্তা আৰু উন্নয়নৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু চাকৰিজীৱী মানুহবিলাকৰ কাৰণে, ব্যৱসায়জীৱী মানুহবিলাকৰ কাৰণে আপুনি কি কৰিব। এটা বছৰ আজি এটা এই বৰ্তমান BTC চৰকাৰৰ এটা ৰোড মেপটো তৈয়াৰ হ'ব লাগিছিল। এই ক্ষেত্ৰত তেওঁলোকে এটাও মাত মাতিব পৰা নাই। এইকাৰণে BTCৰ মানুহে আশাবাদী হ'ব পাৰে। তো এইটো ক্ষেত্ৰত আমাৰ বিগত 5টা বছৰত অন্ততঃ যিমানখিনি কাম কৰিব পাৰিছোঁ, বহুতখিনি কাম কৰিব পৰা নাই হয়, কিন্তু যিমানখিনি কাম কৰিব পাৰিছোঁ এটা স্পষ্ট নীতি আৰু ৰোডমেপ আছিল। সেইকাৰণে UPPLে আশাবাদী। বাজেটটোতো BTC একোটোতো নাছিল। BTC একোত মাত্ৰ লিখা হৈছিলে যে জনসংখ্যা অনুপাতে বাজেটটো হ'ব। ঠিক তেনেকৈ এৰিয়া যদি বাঢ়িছে, জনসংখ্যা যদি কমাই গৈছে, আকৌ সেই অনুপাতত বাজেট বাঢ়িব আৰু নিশ্চয় বাঢ়িব, ইয়াত কোনো ভাবিব লগা কথা নাই। কিন্তু এজন চিফ হয়, তেওঁ এইবিলাক কথাটো ক'ব নাপায়। মানুহে আজি খুব অজ্ঞান নহয়, জ্ঞান বা আইন সংবিধান সকলৰ ৰীতি নীতি আৰু চৰকাৰ কেনেকৈ চলায় তাত ছিষ্টেমৰ সম্পৰ্কত জনগণৰ ৰাইজৰো এটা জ্ঞান আছে, আভাস আছে। যিয়ে নহওক ভালে ভালে কাম কৰি যাওক। মানুহে সদায় এইটোৱে চাই আছে, কিন্তু বিতৰ্কৰ নামত বিতৰ্ক যাতে সৃষ্টি কৰি নাথাকে। আনটা ভাল কথা, মই আগৰ দিনত 17 বছৰত আগামা মহিলা হিতামৰীয়া চৰকাৰৰ কাম কাজৰ ওপৰত ৰিভিউ লোৱা দেখা নাছিল। অন্ততঃ এইবাৰ নতুন এটা কালচাৰ তেওঁ আৰম্ভ কৰি দিছে, ভাল কথা। ৰিভিউ কৰি পেলাই ভাল নীতি লওক।
সাংবিধানিক বা আইনগতভাৱে যি লেজিটিমেচি থাকিব তাৰ ওপৰত মোৰ জ্ঞান নাই।